লৈছোঁ সকলো নিউজ চেনেলৰ সাংবাদিক বন্ধুসকলক আজি খুব আনন্দিত আমাৰ কাৰণে গৌৰৱৰ আমাৰ মা লক্ষ্মীৰ যিটো পূজা ইতিমধ্যে আমাৰ শেষ হৈ গ'ল আৰু আজিৰ পৰা আমাৰ চিমুলটাপুস্থিত দংফাংবাৰীত খুব সুন্দৰকৈ আজিৰ পৰা মেলা উদযাপন কৰিবৰ কাৰণে আমাৰ সমাজখনে যহজা চলা হৈছে তাত মই আজি টোটেল আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে দংফাংবাৰী অঞ্চলত 43তম আজিৰ এই পূজাখন হৈছে আজিলৈকে 9 বাৰ ইয়াত ভালকৈ মেলা পাতি সুন্দৰকৈ আমাৰ সমাজখনে উপভোগ কৰিছে আৰু এই মেলা আৰু পূজাৰ যিটো আমাৰ আদৰ্শ এইটো আমাৰ ভাতৃত্ববোধৰ এটা চিন বুলি মই ক'ব খুজিছোঁ কিয়নো তাত বিভিন্ন ধৰ্মৰ লোক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তাতে সুন্দৰকৈ আমি মিলা প্ৰীতি দেখিবলৈ পাইছোঁ তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ অসমৰ লগত আমাৰ ওচৰ চুবুৰীয়া যিটো ৰাজ্য ৱেষ্ট বেংগলৰ ওচৰা ওচৰি যিহেতু আমি ভাতৃত্ববোধটো খুব সুন্দৰকৈ চলি আছে বুলি মই ভাবিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে তেনেকৈ ভাতৃত্ববোধমূলক যিটো আমাৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে এই অঞ্চলত যিটো মেলাই আমাৰ কাৰণে এটা সৌভাগ্যৱান আপোনালোকে সকলোৱে আহক আৰু সকলো ৰাইজে টোটেল 12 দিন মেলা আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে সেয়েহে মই অনুৰোধ কৰিছোঁ আপোনালোকে ভাতৃত্ববোধ আৰু সুখ শান্তিৰে আৰু শৃংখলাবদ্ধৰে যাতে আপোনালোকে মেলা উপভোগ কৰে আমাৰ মা লক্ষ্মী মন্দিৰ এই মন্দিৰৰ যিটো পূজা পৰ্বণৰ লগতে সংগতি ৰাখি আজিৰ পৰা 12 দিনীয়া যিটো মেলা আজিৰ পৰা আৰম্ভ কৰা হৈছে বহুত আনন্দিত যে আজি আমাৰ এই দংফাংবাৰী অৰ্থাৎ চিমুলটাপু ফিজিয়াৰৰ এই আমাৰ শ্ৰী শ্ৰী মা লক্ষ্মী পূজা কোন আমি এইবাৰ 43 বা 43rd যিটো আমাৰ তম এই 43rd আমি এইখিনি আহি পাইছে তেতিয়া আমি জন্মই নাছিলে যে আমাৰ দেউতা বা আমাৰ দাদুসকলে এইখিনি এই প্ৰতিষ্ঠানটো ভালকৈ চলি আছে চলিলে আৰু আজি মই এই কমিটিটো মানে এছে প্ৰেছিডেণ্ট হৈ আমি চলাব পৰাৰ কাৰণে আমি অধিক আনন্দিত যে আমাৰ এই শ্ৰী শ্ৰী মা লক্ষ্মী আমি সকল ৰাইজক যে সুখী আৰু ৱেলথ উইচিং আমাক কৰিব পাৰে যেন আৰু এইটোৱে আমি বিচাৰিছে ৰাইজসকলক যে আপোনালোকে এই আমাৰ মেলাত বা পূজাত আহি কিনি আপোনাৰ নিজৰ বৰদানটো লৈ আমাৰ এই শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ লক্ষ্মী পৰা আৰু এই আমাৰ মেলাৰ যিটো এণ্টাৰটেইন এই বস্তুটো আপোনালোকে চবে যেন ভালকৈ ল'ব পাৰে এইটোৱে আমি আশা ৰাখিছোঁ আমি আজিৰ পৰা 28 তাৰিখলৈকে আমাৰ এই মেলাখন চলি থাকিব আই উইড লাইক টু কল আপন অল দ্য localities and beyond the local of this Kokrajhar district I would like to welcome all to come over in this village thank you আজি বহুত আনন্দিত যে আমাৰ ছাৰ সকলে যে আমাৰ মাতাৰ লগে লগে ইমান সহযোগিতা কৰিলে এইটোৰ কাৰণে আমি বহুত আনন্দিত আৰু আজি ফাৰ্ষ্ট সময়তেই যে আমি ইমানখিনি পাব্লিক বা ৱেল উইচাৰ যে আমাৰ ইয়াতে আহি পাইছে এইটোৰ কাৰণে আমি বহুত আনন্দিত আৰু আগৰ দিনত যেনে তেনেকৈ আৰু বেছি মানুহ আৰু ছাপৰ্টিভ থাকিলে আমাৰ খুব আনন্দিত লাগিব गोजोनथाव खौरां टिभिएसनि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां चिरां जिल्ला बिजनीनि बागुरुम्बा टिभिएस गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा टिभिएस गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं बिजनी स्टेट बेंकनि साखाथिनि सीआरपीएफ केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा टिभिएस श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा टिभिएसनि गारि लानो हागोन नोंथांमोना बागुरुम्बा टिभिएस श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि टिभिएसनि गारिखौ लांफैनो हागोन टिभिएसनि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा टिभिएस श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्री फुल टिंकी पेट्रल फ्री एसर गिफ्ट आरो टिभिएस कम्पानिनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभेलेबल जागोन आरोबाव गुबुन मोनसे मोजां खाबुआ जादों
फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव TVS कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 700-213-2259 एबा 8638-131734 जानबुं नम्बराव कल खालामना खौरां लानो हागोन।